নমস্কাৰ। 1 জুন তাৰিখে অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ বৈঠকত কি গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হয় সেই বিষয়ে এই ভিডিঅ'টিৰ যোগেদি লৈ আহিছোঁ। এই বৈঠকত শিক্ষকসকলৰ আৰ্জিত ছুটি বৃদ্ধি, বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতনৰ বাবে নিৰ্ধাৰণ কৰা সময়সীমা হ্ৰাস, নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলক গ্ৰেড পে বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বৰ্তমান শিক্ষকসকলৰ আৰ্জিত ছুটি বছৰত মাত্ৰ 10 দিন। বহু দিন ধৰি শিক্ষক সংগঠনসমূহে এই ছুটি 10 দিনৰ পৰা 30 দিন কৰাৰ দাবী উত্থাপন কৰি আহিছে। যিহেতু ৰাজ্যৰ অন্যান্য বিভাগসমূহৰ আৰ্জিত ছুটি 30 দিন, সেয়েহে শিক্ষকসকলেও এই আৰ্জিত ছুটি 30 দিন পোৱাটো যুক্তিকৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ আৰ্জিত ছুটিৰ ক্ষেত্ৰত অতি সোনকালেই আনুষ্ঠানিক যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। দ্বিতীয়তে, 2024 চনৰ ছেপ্টেম্বৰ মাহত শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তিত অংশগ্ৰহণ কৰা শিক্ষকসকলক দিয়া নিযুক্তিপত্ৰত উল্লেখ আছে যে তেওঁলোকৰ বেতনত বাৰ্ষিক বৃদ্ধি এবছৰ পাছতহে লাভ কৰিব। আপোনালোকে জানে, প্ৰতি বছৰে জুলাই মাহত সকলো শিক্ষক কৰ্মচাৰীৰ বেতনত বাৰ্ষিক বৃদ্ধি হয়, 3% বাৰ্ষিক বৃদ্ধি হয়। কিন্তু মাত্ৰ 2 মাহ নিযুক্তি পলম হোৱাত, অৰ্থাৎ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এই 2 মাহ পলম হোৱাত সুদীৰ্ঘ 22 মাহৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰিব এই বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি লাভ কৰা শিক্ষকসকলে। ইয়াৰ ফলত এই শিক্ষক-শিক্ষয়িত্ৰীসকল যথেষ্ট পৰিমাণে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব। ইতিমধ্যেই কিন্তু তেওঁলোকৰ যথেষ্ট আৰ্থিক ক্ষতি হৈছে। এই বিষয়ে সন্মিলিত শিক্ষক মঞ্চই অৱগত কৰাত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতনৰ বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। তৃতীয়তে, নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। সন্মিলিত শিক্ষক মঞ্চৰ ফালৰ পৰা এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। 6ষ্ঠ আৰু 7ম দৰমহা আয়োগৰ মান্যতা অনুসৰি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো স্নাতক শিক্ষকে 8,700 টকা গ্ৰেড পে প্ৰদান কৰিছিল। কিন্তু 17 মাহ বিধি অনুসৰি দৰমহা পোৱাৰ পিছত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলক গ্ৰেড পে 7,400 টকালৈ হ্ৰাস কৰা হয়। এই বিষয়টো সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে বৃদ্ধিৰ বিষয়টো সন্দৰ্ভত অচিৰেই পৃথকে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে এই বৈঠকত শিক্ষক-শিক্ষয়িত্ৰীৰ পদোন্নতি, ছাত্ৰ-ছাত্ৰীৰ বাবে পুথি যোগান, চিকিৎসাৰ ছুটি বৃদ্ধি আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দৃষ্টিগোচৰ কৰে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়সমূহ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আমাৰ শিক্ষক সমাজৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰে যেন। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বা বাতৰিসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।